আহক এইবাৰ আমি কিছু ব্যতিক্ৰমী হওঁ। আসসালামু আলাইকুম। নমস্কাৰ সমূহ জ্যেষ্ঠ তথা বন্ধুবৰ্গলৈ। মই হুমায়ুন কবিৰ। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে কৰোনাৰ আতংকৰ বাবে লকডাউন অব্যাহত। চহকী তথা চাকৰিয়ালসকলক বাদ দি দুখীয়াৰ মাজত এমুঠি অন্নৰ বাবে হাহাকাৰৰ পৰিস্থিতি সৃষ্টি হৈছে। দিন হাজিৰা কৰা শ্ৰমিকৰ আৰ্তনাদ আপোনাৰো চকু সেমেকি উঠিব। আমি নিৰুপায়। পাৰ্যমানে সহায় কৰিছোঁ যদিও প্ৰতিজন অসহায় লোকৰ ওচৰত থিয় দিবলৈ অপাৰগ। এতিয়া পবিত্ৰ ৰমজান মাহ। এই মাহটোত আমি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ক্ষমতা অনুযায়ী জাকাত, ফিত্ৰা আদি আদায় কৰিব লাগে। এই ফিত্ৰা বা জাকাতৰ নামত আদায় কৰিবলগীয়া ধন আমি মছজিদ, মাদ্ৰাছাত দিয়া দেখা পাওঁ। কিন্তু আল্লাহে কৈছে যে ভোকাতুৰৰ পেটত এমুঠি অন্ন দিয়াতকৈ মহান কাম আন একো হ'ব নোৱাৰে। সেয়ে প্ৰথমে আপোনাৰ কাষত থকা মানুহখিনিৰ খবৰ লওক। জাকাত ফিত্ৰাৰে সহায় কৰক। এইবাৰৰ ঈদ সম্পূৰ্ণ পৃথক। সামৰ্থৱান লোকজনেও নতুন কাপোৰ পিন্ধাৰ পৰা বিৰত থাকিব লাগিব। সেয়ে এই দুৰ্যোগৰ সময়ত আপোনাৰ সাধ্য অনুযায়ী ওচৰে পাজৰে থকা অসহায় ভোকাতুৰজনক এমুঠি অন্ন তুলি দিয়ক হাতত। দেখিব আপোনাৰো মন প্ৰফুল্লিত হ'ব। জীৱন দুদিনীয়া। আপুনি হাততে পোৱা এইখিনি সময়তে ভাল কাম কৰি নেদেখাজনৰ তথা আল্লাহৰ প্ৰিয় পাত্ৰ হওক। আহক এইবাৰ ঈদৰ বজাৰ ত্যাগ কৰি আৰ্তজনৰ দুখৰ সমভাগী হওঁ। অসমীয়া সমাজখনে যিদৰে বাপতি সাহোন, বিহুটি অনুষ্ঠুপীয়াকৈ পাতিলে, ঠিক তেনেদৰে আমিও আমাৰ বছৰেকৰ ঈদটোত আনৰ মুখত হাঁহি বিৰিঙাবলৈ সামান্য চেষ্টা কৰোঁ। আমিন।